ৰাজ্যৰ চৌদিশে চোৰৰ তাণ্ডৱ চলি থকাৰ মাজতে এইবাৰ সংঘটিত হৈছে আন এক চুৰিকাণ্ড। এইবাৰ চোৰৰ লক্ষ্য কোনো শ্বপিং মল বা কোনো ব্যক্তিগত বাসগৃহ নহয়। এইবাৰ চোৰৰ লক্ষ্যস্থান হৈছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন হৈছে চামটিলা দৰঙৰ চামটিলা জাতীয় বিদ্যালয়। মই পোনপ্ৰথমে মোৰ সহযোগীক মই কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম। যি ভিতৰৰ অংশ আছে জাতীয় বিদ্যালয়ৰ যি অফিচ ৰুম আছে, অফিচ ৰুমৰ ভিতৰৰ অংশখিনি কেনেদৰে চোৰৰ তাণ্ডৱ চলাইছে, চোৰে তাণ্ডৱ চলাই কেনেদৰে যি চোৰৰ কাণ্ড যি উপদ্ৰৱ চলাইছে, এই উপদ্ৰৱসমূহ আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। আমাৰ সৈতে এইখন বিদ্যালয়ৰ অধ্যক্ষ আছে, অধ্যক্ষৰ পৰা আমি সম্পূৰ্ণ বিৱৰণ জানিবলৈ চেষ্টা কৰিম। কি হৈছিলে এদিন ৰাতি? তাৰমানে আমি ৰাতিপুৱা মই টোপনিৰ পৰা উঠাৰ সময়তে আমাৰ এইখন স্কুলৰ BHC শিক্ষক এজনে মোক ফোন মাৰিলে, ছাৰ এনেকৈ ঘটনা, স্কুলৰ অফিচৰ তালাখিনি এনেকৈ কোনোবাই ভাঙি দিছে। তো মই লগে লগে দৌৰি স্কুলত আহিলোঁ। স্কুলত আহি কিনে চাওঁ অফিচ ৰুমৰ ইয়াৰ সন্মুখত তালাখিনি ভাঙা আছে। ইয়াতে খিৰিকীটো এনেকৈ খোলা আছিলে। মোৰ যিখন টেবুল আছে, বিশেষকৈ মোৰ টেবুলৰ যিখিনি ডকুমেণ্টছ আছে, ডকুমেণ্টছখিনি চব মানে চেদেলি বেদেলি কৰিছে। মোৰ কিছুমান মোৰ ইনষ্ট্ৰুমেণ্টখিনি কিছুমান ভাঙি চিঙি একেবাৰে চুৰমাৰ কৰিছে। ইফালে ৰুমটোত কাগজ পাতি যিমানখিনি মানে পেপাৰ চেপাৰ আছে, কাগজ পাতি আছে, চব মানে একেবাৰে চেদেলি বেদেলি কৰি চিঙি টিঙি পেলাইছে। এইখন বেগৰ পৰাও কোন কিবা বস্তু আছিল বুলি এনেকৈ খুচৰি চাইছে আৰু তেনেকৈ আহি কিনে দেখা পালোঁ। দেখা পোৱাৰ পিছত মই আমাৰ স্কুল মেনেজমেণ্ট কমিটিক ফোন মাৰিলোঁ, ষ্টাফ কেইজনক মই ফোন মাৰিলোঁ, যেনে ঘটনা ইয়াতে দল সংগঠন ল'ৰাবিলাকক ফোন মাৰিলোঁ যে মোৰ স্কুলত এনেকৈ এটা ঘটনা ঘটি গ'ল ইতিমধ্যে। তো এওঁলোকে আহি কিনে চাইছে, মই এতিয়ালৈকে চোৱা নাই। এতিয়া IC ছাৰক আমি ইনফৰ্ম কৰিলোঁ পানবাৰীৰ পৰা। ছাৰ আহিলে, ছাৰে ইনভেষ্টিগেশ্যন কৰি গ'লে। কৰি যোৱাৰ পিছত আমি এই বস্তুখিনি চাম। আমাৰ ইয়াৰ পৰা কিবা হয়তো তেনেকুৱা আমি যিমানখিনি মানে টকা পইচাৰ বস্তু, যেনেকৈ মোৰ স্কুলখনত ইনভাৰ্টাৰ আছিলে, গেছ চিলিণ্ডাৰ আছে, একো বস্তু তেনেকৈ চুৰি কৰি লৈ যোৱা নাই। কেৱল মাত্ৰ খালি তেওঁলোকে ডকুমেণ্টছখিনিৰ ওপৰত ফ'কাছ কৰিছে, কাগজ পত্ৰখিনিৰ ওপৰত ফ'কাছ কৰিছে। তো ইতিমধ্যে মই এখন পোষ্টো শ্বেয়াৰ কৰিছিলোঁ যে আমাৰ স্কুলত ডাইস্কুট থকা একমাত্ৰ চামটিলা অঞ্চলৰ ভিতৰত একমাত্ৰ আমাৰ চামটিলা জাতীয় বিদ্যালয়খনে হৈছে ডাইস্কুট থকা তথা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এখন ব্যক্তিগত জাতীয় বিদ্যালয়, ব্যক্তিগত খণ্ডৰ। তো তাৰ পিছৰ পোষ্টখিনি মই শ্বেয়াৰ মাৰাৰ 2 দিন পিছতে আজি মোৰ স্কুলত এনেকৈ এটা অঘটন ঘটি গ'ল। তো মই বিশেষকৈ যেনেকৈ আমাৰ এইখিনি যিমানখিনি বিদ্যালয় আছে, বিদ্যালয়খিনিৰ ভিতৰত আমাৰ এইখন বিদ্যালয়ত যিহেতু ডাইস্কুটটো আছে, এই পোষ্টটো শ্বেয়াৰ মাৰাতে মোৰ স্কুলখনত আজি এই এনেকৈ এটা অঘটন ঘটি গ'ল। তলা লগোৱা আছিলে গ্ৰিলত, ইয়াতে গ্ৰিল আছে, তলাটো ভাঙি কোনোবাই দুষ্ট চক্ৰান্ত মানে এনেকৈ ষড়যন্ত্ৰমূলকভাৱে আক্ৰোশমূলকভাৱে আহি কিনে এইখিনি কাম কৰা বুলি মোৰ মানে সন্দেহ হৈছে। মই কাৰো ওপৰত মই তেনেকৈ এতিয়ালৈকে সন্দেহ কৰিব পৰা নাই। মানে কোনোবা বস্তু যিহেতু চুৰি কৰি লৈ যোৱা নাই, মানে যেনেকৈ মই ক'লোঁ ইনষ্ট্ৰুমেণ্টখিনি কোনো চুৰি কৰি লৈ যোৱা নাই, কিন্তু ক্ষতি এটা কৰিছে মোৰ বস্তুখিনি। স্কুলত যিখিনি বস্তু আছিলে, আপোনাৰ এই বিশুদ্ধ খোৱা পানীৰ যিখন টেপ আছিলে, টেপবিলাক ভাঙি চুৰমাৰ কৰিছে। ক্লাছৰুমৰ যিবিলাক বৰ্ড আছিলে, MCBবিলাক আছিলে, এইবিলাক চব ভাঙিছে। বাট ফেনখিনি আছিলে, ফেনখিনি কোনো হেৰি কৰা নাই, তেনেকৈ বস্তু চুৰি কৰি লৈ যোৱা নাই। জাষ্ট কেৱল মাত্ৰ স্কুলখনৰ বিদ্যালয়খনে ক্ষতি কৰাৰ কাৰণে এক ষড়যন্ত্ৰ ৰচিছে ইয়াতে। যিহেতু ইতিমধ্যে আৰক্ষী প্ৰশাসনে যিটো প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে, কি আৰক্ষী প্ৰশাসন কি আৰক্ষী আমাৰ পানবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই তেখেতে তদন্ত কৰি গ'ল। তেতিয়া এওঁলোকে আমাক একো এতিয়ালৈকে জনোৱা নাই। তেওঁলোকে তদন্ত কৰি তেওঁলোকে আকৌ ফিল্ডত আকৌ তদন্ত কৰিব। তদন্ত কৰাৰ পিছতহে আমি গম পোৱা যাব যে একচুৱেল কি হৈছে। কিন্তু আমি জনাত আমি কাৰো ওপৰত তেনেকৈ আমাৰ ব্যক্তিগতভাৱে কাৰো ওপৰত আমাৰ সন্দেহ নাই, যিহেতু আমাৰ কাৰোবাৰ লগত তেনেকৈ আমাৰ ভাবো নাই। আমি কোনো সন্দেহ কাৰো ওপৰত এতিয়ালৈকে কৰিব পৰা নাই। এতিয়া আমি আৰক্ষী মহোদয়ক আবেদন জনাইছোঁ, তেওঁলোকে ইয়াৰ মানে সঠিক তথ্যটো বিচাৰি উলিয়াই বা দুষ্ট চক্ৰান্ত যোনে কামটো কৰিছে তেওঁলোকক হয়তো বিচাৰি উলিয়াবৰ কাৰণে ছাৰে চেষ্টা কৰিব। নাই তেনেকৈ মই কাৰো ওপৰত তেনেকৈ সন্দেহ কৰা নাই। কেৱল মাত্ৰ মই 2 দিন আগতে মই এটা পোষ্ট শ্বেয়াৰ কৰিছিলোঁ যে বৰ্তমান সময়ত স্কুলৰ ষ্টুডেণ্টবিলাকৰ, চৰকাৰী আৰু কিছুমান বেচৰকাৰী স্কুলৰ যিবিলাকৰ মানে UDS আছে স্কুলবিলাকৰ, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীবিলাকৰ এটা নাম্বাৰ থাকে, যিটো পেন নাম্বাৰ বুলি কয়। পেন মানে অৰ্থাৎ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ থাকে। বৰ্তমান সময়ত এইটো খুবেই মানে অতি গুৰুত্বপূৰ্ণ এটা হৈছে, কাৰণ ইয়াতে আমি শুনা পাই আছোঁ 9th ৰেজিষ্ট্ৰেশ্যনৰ সময়ত এই পেন নাম্বাৰটো লাগিব। তো সেই হিচাপত আমি কোনোবা এটা পোষ্ট আমি পোৱাৰ পিছত এইটো মই ফেচবুকত মই তথা মোৰ বিদ্যালয়ৰ যিবিলাক শিক্ষক আছে, ষ্টাফসকলে শ্বেয়াৰ কৰিছিলে। যে শ্বেয়াৰ কৰাৰ পিছতে এই মানে ঘটনাটো ঘটিল আৰু
হয় ধন্যবাদ জনাইছোঁ এয়া আছিল বিদ্যালয়ৰ অধ্যক্ষৰ যি মন্তব্য ইতিমধ্যে যি ৰাজ্যত চোৰৰ তাণ্ডৱ চলি আছে এই চোৰৰ তাণ্ডৱ চলি থকাৰ মাজতে চামটিলা জাতীয় বিদ্যালয়ত সংঘটিত হৈছে আন এক চুৰিকাণ্ড চোৰে ইতিমধ্যে বহু ঠাইত দেখা পোৱা যায় যে বিভিন্ন ধৰণৰ সা সামগ্ৰী চুৰি কৰি লোৱা দেখা যায় কিন্তু এইখন বিদ্যালয়ত তাৰ ব্যতিক্ৰম দৃশ্য দেখিবলৈ পোৱা গ'ল কিয়নো চোৰে ইতিমধ্যে এইখন বিদ্যালয়ত যি চুৰি তাণ্ডৱ চলাইছিল যি উপদ্ৰৱ চলাইছিল কিন্তু এই উপদ্ৰৱৰ ফলত কোনো চোৰে কিন্তু কোনো বস্তু এটা কোনো সা সামগ্ৰী নথি পত্ৰ চুৰি কৰি লৈ যোৱা নাই অথচ এইখন যি বিদ্যালয়ৰ ব্লেকবোৰ্ড আছে তথা যিসমূহ নথি পত্ৰ আছে এই নথি পত্ৰসমূহ যি উপদ্ৰৱ তাণ্ডৱ চলাইছে এইসমূহ বিনষ্ট কৰি চোৰে ইয়াৰ পৰা পলায়ন কৰিছে আৰক্ষী প্ৰশাসনে ইতিমধ্যে যি প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আছিল প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন কৰিছে তাৰ পিছতহে দেখা যাব যে আৰক্ষীৰ তদন্তৰ পিছত যি পদক্ষেপ হ'ব এই পদক্ষেপ কেনেদৰে গ্ৰহণ কৰিব বিদ্যালয় কৰ্তৃপক্ষ কেনেদৰে উপকৃত হ'ব সেয়া হ'ব সময়ত লক্ষণীয়